হে গাইজ, কি খবৰ সকলোৰে? ভালনে? একদম ৰাতিপুৱা এতিয়া 5:30 বাজিছে। 5:30 বজাত ৰ'দ চাওক না, ইমান ৰ'দ ওলাইছে। আমি ওলাইছোঁ এতিয়া কামাখ্যা মন্দিৰলৈ। মানে মোৰ ফ্ৰেণ্ড এজন আৰু তেওঁৰ ফেমিলি আহিছে, তো তেওঁলোকৰ লগত কামাখ্যা মন্দিৰ গৈ দিব লাগে। মানে ইমান ৰ'দ দিছে, ক'তো যাব মন নাযায়। তথাপিও এতিয়া উপায় নাই ন, ফ্ৰেণ্ড হয়, কিছুমান কথা পেলাব নোৱাৰি। সিহঁতি আগৰ পৰাই এটা প্লেনিং লৈছিলে। আজি যে ৰ'দ ইমান দিব ভবা নাছিলোঁ, সাংঘাতিক ৰ'দ। প্ৰায় 4:30মান বজাৰ পৰাই ৰ'দ ওলাই আছে। তো আমি এতিয়া যাবলৈ বুলি আহিছোঁ ওলাই। মই সদায় যোৱা বাটটোৱে দিয়ে, যিহেতু এইটো বাটে দিয়ে ভিডিঅ'টো প্ৰায় ষ্টাৰ্ট কৰা যায়, আৰু সেইটো ৰাস্তা দিয়ে মই ওলাই আহোঁ। তো সেইটো ৰাস্তাই মই ওলাই আহিছোঁ। আৰু কি হয়, যদি যিমানকণ পাৰোঁ কামাখ্যা মন্দিৰ, আমি ৰূপৱে, উমানন্দ এনেকৈ কৰি 3-4টা জেগা প্লেন লৈছোঁ আজিৰ দিনটোৰ ভিতৰত। তেওঁৰ মানে মিছেছ একেবাৰে নতুন হয়, গুৱাহাটীত কেতিয়াও অহা নাই, নতুন বিয়া হৈছে। আৰু যিহেতু তাইৰ মানে আপাৰৰে ছোৱালী, ইফালে অহা নহয়ে, ইয়াত মানে অহাই নাই। কিন্তু ফাৰ্ষ্ট টাইম আহিছে, তো একো জেগা দেখা নাই। ভাবিছোঁ গোটেইখিনি জেগা যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু তাইকো, আৰু মনৰ মানে ফুৰিব আহিলে মানুহৰ এটা বিৰাট চখ থাকে ন, ফুৰিব আহিলে নতুন নতুন জেগাবিলাক চাবলৈ পালে মোৰো বিৰাট ভাল লাগে। ঠিক তেনেদৰে তাইৰো বা বেলেগ মানুহৰো হয়। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰি লওঁ। ৰাস্তাটো চাওকচোন, ইমান জনশূন্য হৈ আছে, নীৰৱতা। কিন্তু ঠিক 1-1.5 ঘণ্টাৰ পিছৰ পৰাই মানে মানুহৰ জীৱনশৈলী ষ্টাৰ্ট হৈ যায়। বহুতো কাম কৰি কষ্ট কৰি খোৱা মানুহ ৰাতিপুৱা 4টা, 3:30, 4টা বজাতে দোকান, সৰু সৰু চাহৰ দোকান, উবেৰৱালা, কিবাকিবি ড্ৰাইভাৰ, এইবিলাকতো চবেই ওলাবই আৰম্ভ কৰে। কিন্তু যিখিনি মানুহে জব কৰে, চাকৰি কৰে, সেইবিলাক মানুহে ঠিক মানে 8টামান বজাৰ পৰা ওলোৱা ষ্টাৰ্ট কৰে। আৰু তেতিয়াৰ পৰা ৰাস্তাবিলাক একদম নিৰবিচ্ছিন্নভাৱে ব্যস্ত হৈ যায়। এতিয়া চাওকচোন কিমান ভাল লাগিছে, ৰাস্তাটো পাৰ হ'ব বুলি ক'লেও এটলিষ্ট পাৰ হ'ব পাৰি। আৰু সেইকণ সময়ত মানে ৰাস্তাটো পাৰ হ'বলৈ চিন্তা কৰিব লগা হয়। তাকে ইমান মানুহ ব্যস্ত, মানে এটা সময়ৰ পৰা চিটিখন একেবাৰে ব্যস্তই হৈ যায়। এতিয়া টাইমটো 7:15 হ'ল। মই আহি মন্দিৰ পালোঁহি আৰু ধূপ চাকি জ্বলালোঁ আৰু ইয়াতে সেৱাও কৰিলোঁ। এতিয়া মোৰ লগৰজনে এটা নাৰিকল ভাঙিব, তেওঁলোকে নাৰিকল লৈ আহিছে। শৰাই দিয়া নহ'ব চাগে, শৰাই নিদিওঁ বুলি ভাবিছোঁ। সেইদিনাখন মন্দিৰ আহি গৈছোঁ, তেতিয়া ধূপ চাকি জ্বলোৱা নহ'লে, সেইটো কাৰণে আজি ধূপ আৰু চাকি জ্বলালোঁ। এতিয়া নাৰিকল এটা ভাঙিবলৈ লৈছে। ইয়াৰ আগত নাৰিকলটো ভাঙি লোৱা, তাৰপিছত তাত সেৱা কৰি দিয়া। অঁ, এটুকুৰ লৈ আহিবা, এটুকুৰ থৈ আহিবা। তাত থ'লেও হ'ব। অঁ, আৰু একবাৰ। ধুনীয়াকৈ ভাগিছে, ইমান ধুনীয়াকৈ ভাগিছে, ধুনীয়াকৈ ভাগিছে নাৰিকলটো। এই ইয়াতে দক্ষিণা এটা দি সেৱা কৰি দিওঁ। মই কৰিলোঁ। দুটা একেলগে যোৱা। এটুকুৰ দি আহা, এটুকুৰ লৈ আহিবা। ৰাতিপুৱা সময়ত কামাখ্যা মন্দিৰত ইমান ভিৰ নাথাকে, সেইটো কাৰণে ভাল লাগে। এনেই মানে অকণমান দেৰিকৈ আহিলে পূৰা ভক্তসকলৰ ইমানেই ভিৰ হৈ যায়, মানে সোমোৱাটোৱে বহুত অসুবিধা হয়। এতিয়া যিহেতু মানুহ ইমান নাই, তো আমাৰ কামবিলাক প্ৰায় সোনকালে হৈ গৈছে। ভিতৰত দৰ্শন কৰাটো কথা ভাবি আছোঁ, বহুত লাইন লাগি আছে, মানুহৰ মানে কিমান লাইন। ভিৰটো সেইটো ভিৰ থাকেই, মানুহে সোনকালে ধূপ চাকি জ্বলাই গৈ সকলোৱে মানে লাইনতে থিয় হয়। এতিয়া আমি কিবা কৰোঁ, এওঁলোকে কি কৰে সুধি লওঁ, যি কৰে তাকে কৰিম আৰু।
কামাখ্যামাৰ ভিতৰ ভাগত আমি সোমাই আহিলোঁ। আজি বিশেষ মানুহ নাই কাৰণে দেখিছে খালী খালী হৈ আছে। ফুট ল'লোঁ আৰু সকলোবিলাক কাম হৈয়ে গ'ল। এতিয়া দুটামান ফটো উঠাইছে সিহঁতি। ফটো উঠাই কৰি আমি যাম। এয়া কামাখ্যা মাতা, আশীৰ্বাদ কৰক। মই এটা কামত লৈ পেলাইও যাম বুলি ভাবিছিলোঁ, মাক লৈ পেলাই যে যাম বুলি ভাবিছোঁ। কালি হয়তো ষ্টেটাছত দিছোঁ, দেখিছে সকলোৱে। গতিকে মোৰ মাও যাতে সুস্থ হৈ আহে তাৰ কাৰণেহে প্ৰাৰ্থনা কৰিলোঁ আজি। স্পেচিয়েলি মানে মোৰ নিজৰ মাৰ কাৰণে কামাখ্যা মাৰ ওচৰত আশীৰ্বাদ লৈছোঁ, যাতে মোৰ মাক লৈ যোৱাৰ পিছত তেওঁ যাতে মানে সকলো আৰোগ্য হৈ পেলাই একেবাৰে বেমাৰৰ পৰা আৰোগ্য হৈ সুস্থ হৈ আহে। তাৰ কাৰণে একদম ভগৱানক আৰু মা কামাখ্যাক স্পেচিয়েলি মানে আজি স্পেচিয়েলি নিজৰ মাৰ কাৰণে আশীৰ্বাদ খুজিলোঁ। মায়ে কি কৰে এতিয়া, কামাখ্যা মায়ে সুস্থ কৰি তোলোৱাটোৰ ওপৰতে কথা। মানুহ এজন দুজন এয়া আহি আছে ভক্তসকল, আৰু ইফালে লাইন হৈ আছে। এয়া মোৰ লগৰসকল বহি আছে। আজি কামাখ্যা মন্দিৰৰ পৰিৱেশটো এয়াই, আৰু আমি বেলেগতো যাম। যদি ইয়াৰ পৰা ওলাই যাওঁ বেলেগত, তেতিয়া দেখাই আছোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু ক'ত যাওঁ কি কৰোঁ সকলোবিলাক একেলগে দেখাই আছোঁ। এইফালে এটা মিউজিয়াম আছে কামাখ্যা মন্দিৰৰ। মই কেতিয়াও যোৱা নাই অৱশ্যে, 6-7 বাৰ কামাখ্যা মন্দিৰ অহা হৈছে, তথাপিতো কেতিয়াও যোৱা নাই। আজি ফাৰ্ষ্ট টাইম সিহঁতৰ লগতে মই আহিছোঁ। চাওঁচোন কি আছে এইফালে। এইটো মিউজিয়াম চোৱাৰ লাইন নি? কি কোৱা? মই গম পোৱা নাই নহয়, এইফালে মই আহি পোৱা নাই, তালৈকে আহোঁ। তাকেতো মিউজিয়াম চাবলৈ লাইন পাতি দিব লাগে যদি আৰু হৈছে আৰু। বহুত দূৰ দেখোন ঐ। এই চোৱা লাইনটো দিছে নাই, এনেকৈ গৈ তাত। সেইটো নহয় নেকি? সেইটো বেলেগ লাইন। আহা এইফালে যাওঁচোন। মিউজিয়াম চাবলৈ ইমান বৃহৎ লাইন হয় বুলি নাজানো দেই। নহয়, আহা চাওঁ অকণমান। ভালকৈ কামাখ্যা মন্দিৰ দৰ্শন কৰোঁ বুলি ক'লে এটা দিনটো লাগিবই, তাৰ ওপৰতো টাইম লাগিবলৈ আছে। কাৰণ চবফালৰ পৰা বহুতকেইভাগ মন্দিৰ আছে। গোটেইকেইভাগ মন্দিৰত যোৱাটো সম্ভৱ নহয় মানে একেবাৰে স্পেচিয়েলি টাইম লৈ আহিলে সম্ভৱ হ'ব। আমি যিহেতু বহুতকেইটা প্লেনিং লৈ আহিছোঁ, বহুতকেইটা জেগাত আহিছোঁ, সেইটো কাৰণে ধূপ চাকি জ্বলাই পেলাই অকল বাহিৰে পৰিদৰ্শন কৰিছোঁ। আমি নামি আহিছোঁ তললৈ, মন্দিৰৰ পাহাৰটোৰ ওপৰৰ পৰা নামি আহিছোঁ, মানে শিল। এখন মূলদুৱাৰ, এখন মানে এই চাইডৰ পৰা সোমাব পাৰি আৰু মূলদুৱাৰত। এইখিনিত উঠাবা ফটো, উঠাবা নেকি? পাৰবিলাক চোৱা কেনেকৈ সোমাই আছে। এই কষ্ট পাইছে আৰু পানী মাৰি দিছে ন। আমি কামাখ্যা মন্দিৰৰ পৰা আহি উমানন্দ ঘাট পালোঁহি। এতিয়া আমি উমানন্দ মন্দিৰ যাম বুলি ভাবিছোঁ। টিকেট কৰি লওঁ, ফেৰী আছে লাগি। টিকেট পাওঁনে নাপাওঁ চাওঁ। এতিয়াই পাওঁনে অকণমান বহিবই লাগিব, গম পোৱা নাই। এতিয়া ফেৰীত যাম, তাৰপিছত উমানন্দ মন্দিৰ যাম। তাৰপিছত বা কি হয় নাজানো আৰু। মুঠতে ঘূৰি আছোঁ। একদম টিকাফটা ৰ'দ দিছে, ৰ'দ দিলে উপায় নাই, ঘূৰিবতো লাগিব। ঘূৰিম বুলি ভাবিছোঁ গেষ্টৰ লগত, সেইটো কাৰণে ঘূৰিবলৈ আহিছোঁ। আমি ইয়াত ফেৰীত উঠি আহিলোঁ, ফেৰীখনত উঠি আহিছোঁ আমি। এতিয়া যাম আৰু। কিমান ৰ'দ দিছে চাওকচোন, আৰু এখন ব্ৰহ্মপুত্ৰ কিমান ধুনীয়া বৈ আছে। আৰু আমি সেই তাত যাম, উমানন্দ মন্দিৰত তাত যাম। পূৰা একদম মানে ৰ'দ চাৰিওফালে ৰ'দ। এয়া পানী বটল পূৰা থৈছে, ইপাৰলৈ নিব চাগে দোকানীবিলাকে। আমি ভিতৰত বহি নেকি? ভিতৰত কি ধুনীয়াকৈ চিটবিলাক আছে। বাহিৰত সাংঘাতিক ৰ'দ দিছে, মানুহবিলাক নামিছে। অকণমান নামি পাতলা হৈ লওক, তাৰপিছত নামি অকণমান নামি পাতলা হৈ লওক ৰ'বা।
এনেও যামেই আমি ওপৰলৈ উঠি আহিছোঁ মন্দিৰৰ এইটা চিৰি নতুনকৈ বনাই আছে এইবিলাক চিৰি নতুনকৈ বনাই আছে ওপৰলৈকে যাবলৈ আগতে সেইটো চাইডেও গৈ আছিলে এফালে ৰাস্তাবিলাক সেইটো একেটাই সেইফালে গৈছিলে সেইদিনা সেইটো নতুনকৈ বনাই আছে কমপ্লিট হোৱাই নাই এয়া আমি মন্দিৰলৈ প্ৰৱেশ কৰিছোঁ চাওকচোন ইমান ধুনীয়া লাগে আৰু আমি প্ৰথম টিপতে আহিছোঁ প্ৰথম যিখন ফেৰী আহিছে সেইখনতে আমি অহাৰ কাৰণে একদম নিমামৰ পৰিৱেশ হৈছে ভিডিঅ'টো কৰিব লৈছোঁ আকৌ দুটামান ফটো উঠাই দিব লগা হ'ল মানে মোৰ ফ্ৰেণ্ডক সিহঁতৰ ফোনটোৰ মানে কিবা এটা প্ৰব্লেম হৈছে সেইটো কাৰণে মই কৰি দিব লগা হৈছে ইয়াত চাকি জ্বলাবলৈ দিছে ভিতৰতো জ্বলাব পাৰি চাকি আমি মন্দিৰৰ পৰা ওলাই আহিলেও মানুহ একেবাৰে নায়েই সকলো মানে দৰ্শনাৰ্থী তেওঁলোকে সেৱা কৰি নিজে নিজে এতিয়া যাবলৈ লৈছেগৈ আৰু মানে এখন ফেৰী যিখন ফেৰী প্ৰথম আহিছে এখন ফেৰীতে আমিও আহিছোঁ যিহেতু চব একেলগে আহিছোঁ এতিয়া সেইখিনি সকলো মানুহ একেলগে সেইখন ফেৰীতে আকৌ ৰিটাৰ্ণ হ'ব আকৌ নেক্সট ফেৰী আহিব তেনেকৈ এটা ট্ৰিপ ৱাইজ ইয়ালৈ আহি থাকে আৰু ইয়াততো আৰু পূজাৰীসকলৰ ভিতৰত জানেই সকলোবিলাক পইচাৰ কথা চবতে আপুনি সেৱা কৰিবলৈ মাতিব তাত 10 এনেকুৱা চবতে তেনেকুৱাই চিষ্টেম আৰু এইবিলাক এয়া দোকান আৰু বিৰাট ৰ'দ সাংঘাতিককৈ ৰ'দ দিছে বা বেয়া পৰিছে পকাত চিৰিৰ পৰা তললৈ নামি আহিছোঁ ইমান গৰম লাগিছে তলত অলপ ঠাণ্ডাৰ কাৰণে তললৈ নামি আহিছোঁ আইতাগৰাকী অকলে বহি আছে চাওক এইবিলাক কিমান দূৰ দূৰণিৰ পৰা আহিছে कहाँ से आए हैं आप कहाँ से आया है झांसी से कब आए हैं इधर हम आ गए थे यहाँ सोमवार के दिन हो झांसी देखिए ठंडा है ना এইখিনি অকণ বহি লোৱা কি খাবা ফ্ৰুটছ খাবা নি হা ফ্ৰুটছ খাম বুলি খোৱা যদি পাইনএপল খালে গেছ ফৰ্ম কৰিব কাৰণ একো খোৱা নাই ন 30 rupees পাৰ প্লেট নিমখ দিম নে মই কোনটো ল'বা মই মিক্স ল'ম নিমখ দিম অকণ লাগিব তুমি কোনটো ল'বা আপোনাকো মিক্স এটা বনাব লাগিব হয় দি আছোঁ মিক্সে বনাওক বনাই দি আছোঁ পাইনএপলটো অকলে খালে লওকচোন এটা জেগাত নাই হয় সেইখিনি বহুত চাইড ব্ৰেড হয় হেল্ল' এইটো লগ পাই দিম এয়া মিক্স ফ্ৰুটছৰ মানে এটা প্লেট ল'লোঁ 30 rupees লৈছে পাৰ প্লেট নহয় লেতেৰা হয় এইখিনিতে বহো নেকি দুটুকুৰ পৰিলে মৌচুমী টুকুৰ অমিতা টুকুৰ পৰিলে এতিয়া দুটুকুৰা খাম আৰু কিমান টেষ্টি হ'ব নাজানো গৰমত আমি সেই তাতে বহি অলপ দেৰি খালোঁ মেলিলোঁ ফ্ৰুট চুটছ খাই ওপৰেদি ৰূপৱে গৈ থাকে ইয়াত উমানন্দৰ ওপৰেদি ৰূপৱে গৈ থাকে তো দেখাই আছোঁ ৰ'ব আহে নেকি চাম সেইফালৰ পৰা ৰূপৱে আহে দেখিছে এইফালৰ পৰা ৰূপৱে আহি আছে ন হে সেইটো আহি আছে ৰেড বক্স ট্ৰান্সপৰ্ট বাছৰ নিচিনা আগৰ ট্ৰান্সপৰ্ট বাছ হে পানী ক'ত খোৱা বালি নাই কি পানী বালি নাই ক'ত খোৱা বুলি ইয়ালৈকে পানী হৈ যায় আকৌ ইয়ালৈকে পানী হৈ যায় চাগে তাতে বহি থাকিবলৈ ভাল লাগিব ন কালে উঠিব পাৰি সেইটো বক্সটো আহি আছে বক্স ট্ৰান্সপৰ্ট বাছটো আগতে ট্ৰান্সপৰ্ট বাছখন তেনেকুৱা নাছিলে হয়নে ৰূপৱেটো নিচিনা পিংক কালাৰ নেকি অকণমান ন দিকে আহি আছে দেখিছা অকণ বহিছে অকণমান বহিবই লোডটো আহি আছে ন
নেকি পাইপটো নহয় তথাপি ইমানখিনি মানে এইকণহে বহাব পাৰিছে ন ৰ'দ লৈ আহি আছে ভুঁ ভুৱাই সেই তাতে ষ্টাৰ্ট হ'লে এইফালে চাউণ্ডটো দিয়ে খুঁটাবিলাকৰ ওপৰত গম পাইছানে কথাটো এই তুমি একেই তাৰ লগত জোকাইছে কিং কিংকৈ বটিলে মাত যায় গোটেইডাল যাব এতিয়া আমি ৰোপৱেত উঠিবলৈ যাম দেই মুখখন ধুই লওঁ অঁ পানীটো পানী শুনাকে ঘোদা লগাওঁ নে নলগাওঁ লগাওঁ নে নলগাওঁ এখন ফেৰীখন আহি আছে চাচোন কেনেকৈ পথাৰলৈ ঘূৰাই আহিছে দেখিছে কেনেকৈ ঘূৰি আহিছে না নিবলৈ আহিছে ইমান ডাঙৰ গাড়ী আহি আহি লগাই দিবহি এতিয়া লগাই দি পেলাই আগলৈ মানে সোঁততে ঠেলি ঠেলি লৈ যাব ইমান ধুনীয়া লাগে আমি আহি আহি এতিয়া ৰোপৱেত যাম বুলি আহিলোঁ ৰোপৱে যাম বুলি আহিলোঁ মোৰ যাব অলপো ইচ্ছা নাই কিন্তু মানে ইপাৰে যাব মন নাই কিন্তু সিহঁতে জোৰ কৰি আছে কাৰণে যাবই লাগিব চাগে এইটো মানুহৰ ভিৰ একেবাৰে নাই ইয়াত টিকেট দিয়ে এই আজি বাটেৰে ওলাই গৈছিলোঁ সেই বাটেৰে ঘূৰি আহিলোঁ মানে আমি য'ত গৈছিলোঁ কিমান কি ফুৰিলোঁ দেখাই আছোঁ আৰু আছে ফুৰিবৰ কাৰণে আৰু আছে মানে সিহঁতি যিহেতু ফুৰিব আহিছে মোৰ ফ্ৰেণ্ডজন আৰু তাৰ ৱাইফ তো সেইটো কাৰণে এতিয়া ঠিক 2টা বাজিছে এতিয়া আমি অকণমান 2-3 ঘণ্টা সময় ৰেষ্ট ল'ম নিজৰ ৰুমে সিহঁতি হোটেলৰ ৰুম মানে সিহঁতৰ কাৰণে বুক কৰি দিয়া হৈছে তো সিহঁতি হোটেলৰ ৰুমতে যিহেতু থাকিব সিহঁতক হোটেলৰ ৰুমলৈ মই পঠিয়াই দিলোঁ পঠিয়াই মই নিজৰ ৰুমত আহি আছোঁ ৰাস্তাটো চিনি পাইছে মই এফালে অহা যোৱা কৰি থাকোঁ তাৰপিছতে এতিয়া ধুনীয়াকৈ গাটো ধুব লাগিব গাটো ধুই অকণমান আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা যি সময় পাওঁ 4টা 4:30 মানলৈকে অকণমান ৰেষ্ট কৰি মেলি আমি আকৌ ওলাই যাম মানে সিহঁতি যোৱাৰ প্লেন আছিলে কিন্তু হয়তো আজি নহ'লগৈ মানে ইমান ৰ'দ দিছে আৰু এতিয়া আমি লাঞ্চ কৰি দিলোঁ উৰ্চিতাখন যে আছে গণেশগুৰিত উৰ্চিতাত আমি লাঞ্চ কৰিলোঁ চ' এতিয়া মানে ভাগৰ লাগিছে এতিয়া সেইকাৰণে অকণমান ৰেষ্ট কৰি মেলি ইভিনিং আকৌ যাম আপোনাৰ বালাজী মন্দিৰ আৰু বশিষ্ঠ মন্দিৰৰ কোনো লক্ষ্য উদ্দেশ্য নাই আকৌ আপোনালোকে ভাবি নল'ব মন্দিৰে কিয় ঘূৰি ফুৰিছোঁ বুলি মানে কি হৈছে টুৰিষ্ট স্পট বুলি ক'বলৈ গুৱাহাটীত যিখিনি আছে সেইখিনি বস্তু আমি ঘূৰিব লগা হৈছে তো সেইকাৰণে সেইখিনি ঘূৰি আছোঁ আৰু যিখিনি মন্দিৰ কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ ৰোপৱে যিকেইটা বস্তু চাব লগা তাৰ মানুহগৰাকী যিহেতু কেতিয়াও অহা নাই নতুন তো সেইখিনি ফুৰিব লগাখিনিহে আমি ফুৰি আছোঁ আৰু কি ক'ম গ্ৰীণ কি ক'ম আৰু এইটো ভিডিঅ' হয়তো এইখিনিতে ক্ল'জ কৰি দিব পাৰোঁ দেই আৰু নেক্সট ইয়াৰ পিছৰখিনি মই আকৌ আপোনালোকক দেখাই দিম কি ক'ত কৰোঁ কেনেকৈ বশিষ্ঠ মন্দিৰ যদি যাওঁ বালাজী মন্দিৰ যদি যাওঁ গোটেইখিনি মই দেখাই দিম আৰু এতিয়া মোৰ ৰুম সোমালোহি এয়া ওপৰলৈ চাই এই ধুনীয়া আকাশখনৰ তলত চবকে ধুনীয়া আকাশখনি দেখুৱাই সেউজীয়া গ্ৰীণ দেখুৱাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ ঘৰত সোমাই থাকিব চবেই বহুত ৰ'দ দিছে দেই মোৰ দৰে টিঘিলকৈ ঘূৰি নুফুৰিব যদি কাৰোবাৰ কিবা হয় ঘৰৰ মানুহৰ গালি খাব পিটন খাবলৈও আছে গালি খাবলৈও আছে উপায় নাই ধন্যবাদ